Hey guys, welcome back to my YouTube channel Bhargav Vlogs আৰু আজি যেহেতু ৰঙালী মোৰ ফালৰ পৰা আন্তৰিকতা শুভেচ্ছা থাকিল আপোনালোক সকলোলৈ এফালে কুলিচৰাই মাত মাতি আছে এফালে গছৰ নতুন পাত দেখিবলৈ পাইছে কালি যেহেতু উৰুকা আছিলে আমাৰ যোনবোৰ অসমীয়া মানুহে বিহু পালন কৰে তেওঁলোকে সকলোৱে কিনি থৈছে মানে উৰুকা দিনাখন বজাৰ কৰি থৈছে মানে আজি যেহেতু গৰু গা ধুৱাই পিনি থেকেৰা বেঙেনা সেইবোৰ লাউকা বেঙেনা খা কৰিব মোৰ বৰ্তমান পানী দেখিছে না এই পুখুৰীটোত আগতে বহুত ধুনীয়াকৈ চাফা হৈ থাকে কিন্তু এই পানীখিনিত গা ধুৱাব নোৱাৰি তো সেইবাবে মটৰ লগাই গা ধুৱাব লাগিব গৰুকেইটা তো মই আপোনালোকক গৰুকেইটা দেখুৱাম কিন্তু আমাৰ মানে এই ৰখ কটীয়ানীত আমাৰ গৰু ধোৱা হয় প্ৰত্যেকবোৰ মানুহৰ ইয়াতে চব লৈ আনে তাৰ গৰু ধোৱা হয় আৰু সেইফালে দেখিবলৈ পাইছে ন সেইফালে আপোনালোকক মই দেখুৱাই দিছোঁ সেইফালে মানুহখনে পূৰা একদম গৰু ধুৱাই আছে গা চাবোৰ ধুৱাই আছে সেইফালে দেখিবলৈ পাইছে পূৰা গোটেই মানুহখিনি একগোট লাগি পিনি গা ধুৱাই আছে তো য'ত সেইফালে এইখিনি ধুৱাইছে তাৰপিছত সেইফালে তাত এইখিনি ধুৱাইছে মই আপোনালোকক দেখুৱাব নোৱাৰিম তো এনেকৈ আজি গৰু গা ধোৱা টাইম হৈ গ'ল তো গৰু গা ধুৱাবলৈ যাওঁ তো পোনপ্ৰথমে আপোনালোকক এই চাকখন দেখুৱাই দিছোঁ ইয়াত আছে কেৰেলা বেঙেনা হালধি জাতিলাও মানে হালধি মানে টুকুৰা কৰি পিনি কাটি পিনি লাও খোৱা বেঙেনা খাৰ যিহেতু কৰিব লাগিব সেইকাৰণে এই চাকখন হৈ গ'ল ৰেডি এতিয়া বৰ্তমান গৰুজনী গাটো ধুৱাই দিব লাগে বাল্টিঙে পানী মাৰি আছোঁ গৰুজনী যিহেতু গৰু বিহু যিহেতু গৰুজনী গা চা ধুৱাই মেলি আৰু এতিয়া ডলাখন আনিব লাগে যিহেতু লাও খোৱা বেঙেনা খাৰ কৰিব টাইম হৈ গ'ল এইখিনি ছিটিয়াই পিনি তাৰপিছত যিহেতু মাখি চাক আছে তো মাখি চাকে মানে গাটো মচি পিনি আপোনালোকে এনেকৈ পঠিয়াই দিব তো গধূলি সময়ত আহিলে ধূনা চুনা দি পিঠা চিঠা খুৱাই এয়াই আৰু গৰু বিহুৰ নিয়ম মানে আমাৰ অসমীয়া মানুহৰ নিয়ম তো এনেকৈ গৰু গা পা ধোৱা হৈ গ'ল এতিয়া যাম নাজিৰালৈ নাজিৰাত যিহেতু চুলি কোচা কাটি আহিমগৈ আৰু গাখীৰ চাখি ল'বলৈ আছে সেইবাবে নাজিৰালৈ যাব লাগিব তো ভাত পানী খাই পিনি নাজিৰালৈ যাওঁ ব'লক অকণমান চুলি কোচা কাটি লওঁগৈ তাৰপিছত পোৱালৈ ওলাই যাম তো এনেকৈ মোনালৈ পাই গ'লোহি নাজিৰা আৰু যিহেতু নাজিৰাত মানে গাখীৰ চাখীবোৰ ল'ব লাগে ঘৰত গাখীৰ চাখি নাই গম পাই গৰু চৰু মানে গাখীৰ চাখি নিদিয়ে তো সেইবাবে মলা দৈ লৈ যাব লাগে ইয়াৰ পৰা তো মিঠাই দোকানত আপোনালোকেও নিব পাৰিব মলা দৈ তো ময়ো লৈ ল'লোঁ এনেকৈ মলা দৈ তো গাখীৰ চাখি লৈ ডাইৰেক্ট আহিছোঁ মই চেলুনত মানে বহুত চুলি কোচা বহুতেই দীঘল হ'ল মানে কটাই নহ'ল আৰু বিহু যিহেতু আজি তো মানে আজি গৰু বিহু সেই গৰু দিনাখন মানে কাটিব নাপায় হ'লেও কাটি দিওঁ কিন্তু উপায় নাই মানে চুলিখিনি বহুত দীঘল হ'ল অশান্তিও লাগিছে সেইকাৰণে চুলি কাটি পেলাই বহি দিলোঁ ৰ'ব অকণমান আপোনালোকে ৱেইট কৰক মোৰ চুলি কটা সময়লৈকে ৱেইট কৰিব নালাগে আপোনালোকে মোৰ হেয়াৰ কাটটো চাওক কেনেকুৱা লাগিছে মানে মোৰ ষ্টাইলো নিদিওঁ না হ'লেও চিম্পুলকৈ জিঅ' মাৰি পিনি থৈ দিওঁ বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'বোৰ বহুত লেটকৈ আহিছে মানে ইউটিউবত মই ভিডিঅ' দিবই পৰা নাই মানে এক্সাম চলি আছিলে সেইবাবে এক্সাম শেষ হ'ল বাৰু তেওঁ মোৰ ইউটিউবত ভিডিঅ' দিয়া বহুত দেৰি হৈছে মানে বহুত আগতে মই ধুনীয়াকৈ পটক দি যাওঁ ইটো পিছত সিটো তো এইবাৰ কোনো প্ৰগ্ৰেম চগ্ৰেমো লোৱা নাই আৰু তেনেকৈ ফাংচনো হোৱা নাই মোৰ ফাংচন ভিডিঅ'বোৰ অলপমান বেছিকৈ পায় আপোনালোকে তো আজিৰ পৰা য'ত যেনেকৈ পাওঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো আজি মানে মোৰ হেয়াৰ কাটটো এই চুলি কোচা কাটি পিনি তো আজি মানে ক'তো ঘৰত মানে যিহেতু কাইলৈ মানুহৰ বিহু তো সেইবাবেই চুলি কোচা কাটি ল'লোঁ মানে যিহেতু বিহুত মানে চুলি কোচা যদি নাকাটো ভাল নালাগিব আৰু মাথাটো বহুত ডাঙৰ লাগি আছিলে সেইবাবে চুলিখিনি কাটিলে বহুত পাতল পাওঁ তো আপোনালোকে গম পায় আজি গৰু বিহু সেইকাৰণে গৰু চৰু পালন কৰিলোঁ ধুনীয়াকৈ তো লাও খা বেঙেনা খোৱা কৰিলোঁ তো আজি মোৰ চুলি তুলি কাটি কাইলৈ মানুহৰ বিহু কাইলৈ যি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম কাইলৈ যিহেতু শিৱসাগৰ প্ৰগ্ৰেম আছে তো সেইবাবে যদি যাব পাৰোঁ তেতিয়া আপোনালোকৰ নিশ্চয় ভিডিঅ' এটা বনিব তো যদি যাব নোৱাৰোঁ নবনে তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিম বুলি ভাবিছোঁ আৰু ৰঙালী বিহু সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিকতা শুভেচ্ছা থাকিল তো গাইছ এনেকৈ চুলি তুলি কাটি আৰু গা পা ধুই মেলি মই মানে ৰেডি হৈ আৰু মই মানে ক'ৰবাত যাওঁ তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ তো এই আছিলে ভিডিঅ' তো কালি যদি ক'ৰবাত যাব পাৰোঁ কাইলৈ যিহেতু মানুহৰ বিহু কাইলৈ যদি ক'ৰবাত যাম তো আপোনালোকক নিশ্চয় ভিডিঅ' বনাম তো আজি যদি ভিডিঅ'ত চাই ভাল পালে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই।